কবিতাৰ শিৰোনাম মা মই মনত ৰাখিম। কবি ৰিজুমণি গগৈ, আবৃত্তি ড্ৰিমলি গগৈ। মা মই মনত ৰাখিম, মোক পৃথিৱীৰ পোহৰ দেখুৱাব বুলি সহ্য কৰা তোমাৰ প্ৰসৱ বেদনাখিনি মই মনত ৰাখিম। মা কেঁচুৱাতে বিচনাৰ পৰা কেনেবাকৈ পৰো বুলি চাৰিওফালে চাৰিটা কাৰণ আলফুলি খুৱাই থোৱা কথাও মনত ৰাখিম। ধুনু ঠানাকৈ খোজকাঢ়িব শিকোঁতে কেতিয়াবা যে ধুপুচকৈ পৰি কান্দিছিল, তেতিয়া তুমি মাটিতে তিনিটা চাপৰ মৰা দৃশ্য এতিয়াও খুব ভালকৈ মনত আছে। মা আৰু কেতিয়াবা যে তুমি ভাত খাই থাকোঁতে তোমাৰ কোলাতে চিৰ কৰি দিওঁ, তেতিয়া তুমি আধা পিকিয়াকৈ উঠি আহা। সেই কথা কি মোৰ মনত নাই বুলি ভাবিছা? আছে মা, এই সকলোবোৰ কথা মনত আছে মোৰ। তোমাৰ বাৰু কেতিয়াবা শংকা উপজে নেকি বৃদ্ধাশ্ৰম আপোন কৰিব লাগিব বুলি? তেনে শংকা কেতিয়াও নকৰিবা তুমি। ইমানবোৰ কথা মনত ৰখাৰ পাছত তোমাক বাৰু বৃদ্ধাশ্ৰমত থ'ব পাৰোঁনে মা?